Hi guys, বহুত সময়ৰ পিছত আহি গ'ল মোৰ এই অৰ্ডাৰটো ইমান ডাঙৰ অৰ্ডাৰ। Hi guys, hello to my welcome back to my YouTube channel. আশা কৰো আপোনালোকৰ সকলোৰে খবৰ ভালে আছে আৰু আপোনালোকে পুৰা লাইফটো এনজয় কৰি আছে। থাম্বনেলত চাই সকলোৱে এতিয়ালৈকে গমে পাইছে যে আজি কিহৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে, তেন্তে বলক মোৰ লগত ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। সকলোৱে জানে যে এইকেইদিন বতৰটো বহুত ডাৱৰীয়া, মানে এনেকুৱা বতৰ মই ইমান পছন্দ নকৰো। অলপ ৰ'দ দিলে ভাল লাগে, বাহিৰত ফুৰিব যাব পাৰি, কিন্তু এইটো বতৰত বাহিৰত ওলাই যাব ভাল নালাগে। লেপৰ তলত শুই থাকিবই মন যায় মানে সকলোৰে। চাওকচোন আকাশখন কিমান ডাৱৰীয়া, এইমাত্ৰ অলপ ৰ'দ দিবলৈ আৰম্ভ হৈছে। এনেকুৱাকে এইটো ৰ'দ দিলে ভালে হয়। এতিয়া বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এইমাত্ৰ মই গা পা ধুই মেলি মন্দিৰৰ ওচৰলৈকে আহিছোঁ আৰু মন্দিৰত অলপ পূজা কৰি আজিৰ দিনটো আৰম্ভ কৰিম। ৰাতিপুৱাই যেতিয়া আমি ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰোঁ, তেতিয়াই কিবা মনটো বহুত ভাল লাগে। দিনটোৰ বাবে এটা কিবা শক্তি পোৱা যেন পায়। আপোনালোকৰো বাৰু তেনেকুৱা অনুভৱ হয়নে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া মোৰ লগত কি হৈছে, মানে মই যিটো স্পৰ্টিং পিন্ধি ভাল পাওঁ, সেই স্পৰ্টিংটো মই চাৰিওফালে বিচাৰিলোঁ, মানে বিচাৰিয়ে পোৱা নাই তেতিয়াৰ পৰাই। ক'ত থৈছে মাই, এতিয়া মাকে সুধিব লাগিব আৰু মাক সুধিলেও মায়ে পাৰে গালি। এতিয়া মোৰ লগত কি হ'ব? অ' মাই, মোৰ স্পৰ্টিংটো ক'ত আছে? আলনাত চালো মই, নাই আলনাত। এতিয়া মায়ো মোক আকৌ চাবই দিলে তাত, এতিয়া আকৌ চাব লাগিব ক'ত আছে। মানে মাথা চাথা বেয়া হৈ যায় ৰাতিপুৱাই কিমান যে বিচাৰিলো। এতিয়া স্পৰ্টিংটো বিচাৰি মই বিচাৰি পালো, এই তাত পালো। এতিয়া ক'ত পৰি আছে? এতিয়াতো এইটো স্পৰ্টিংটো পিন্ধা নহয় আজিৰ বাবে, এতিয়া এটা বেলেগ স্পৰ্টিং পিন্ধি লওঁ। এতিয়া মই হৈ গৈছো পুৰা ৰেডি, মানে কাপোৰ কানি পিন্ধি পুৰা ৰেডি। এতিয়া এইকেইদিন কি হৈছে, মানে ৰাতিপুৱা মোৰ বহুত পলম হৈ আছে উঠাত। মানে মাই চাহ এটা বনাই আগতে কমপ্লিট কৰি থৈ দিলে, এতিয়া মই মোৰ চাহ নিজেই বনাব লাগিব। আজি আগৰ সময়ৰ কথা মনত পৰিছে। আগতে যেতিয়া মই কলেজত পঢ়ি আছিলো, তেতিয়া মায়ে ভাত চাহ গোটেই বনাই মোক খুৱাইছিল, কিন্তু এতিয়া কি হৈছে, গোটেই নিজে কৰিব লগা হৈছে আজিকালি, আৰু গালিটোতো এক্সট্ৰাকে শুনিবই লাগিব। এতিয়া বলক এতিয়া মই চাহ বনাওঁ আৰু আপোনালোককো মই আজি মোৰ চাহ বনোৱা ৰেচিপিটো দেখুৱাওঁ বলক। আপোনালোকে মোৰ চাহৰ ৰেচিপি শুনি হাঁহিব নিশ্চয়। এনেকুৱা নহয়, প্ৰথম মই 2 কাপ লৈছোঁ পানী, আৰু তাৰপিছত লৈছোঁ মই অকণমান চাহপাত এজনৰ জোখত। আৰু এতিয়া চাহ বনাই থাকোঁতে মোক আইতাই মাত দিলে, তেন্তে বলক আইতাই কিয় মোক মাতিছে। এতিয়া আইতাই বা মোক কিয় মাতিছে মোক? ঔষধ আনিব মাতিছে, মানে আইতাই কেমেৰাটো দেখা পাই চক খাই গৈছে। এতিয়া কি কওঁ কি নকওঁ, দুটা ঔটো আনিব দিছে মানে ঔষধ। এতিয়া গাইছ, এইমাত্ৰ মই আইতাক ঔষধটো আনি দিলোঁ, আৰু আনি দিয়াৰ পিছতে মোক ফ্লিপকাৰ্টৰ পৰা কল কৰি দিল যে মোৰ এটা অৰ্ডাৰ আহি পাইছে, কিন্তু ময়ে নাজানো যে কি অৰ্ডাৰ। আৰু এইমাত্ৰ মই মোৰ একাউণ্টটো চালোঁ আৰু মই গম পালোঁ যে মই কিবা এটা অৰ্ডাৰ দিছিলোঁ, সেই অৰ্ডাৰটো আহি পাইছে। এতিয়া মোক আনিব মাতিছে। গাইছ, মই মানে গেছটো নুমাব পাহৰি গৈছিলোঁ, গোটাই বেয়া হৈ গ'ল, মানে গোটাই। হাই গাইছ, মানে মই চাহ বনাই পাহৰি গৈছিলোঁ। আইতাই মোক মাতিছিল ঔষধ আনিব, তেনেকৈ মই পাহৰি থাকিলোঁ, আৰু চাহবোৰ কি হৈ গ'ল, জ্বলি ছাই হৈ গ'ল। আজি মই চাহকাপো ভালদৰে খাব নোৱাৰিলোঁ, মানে ৰাতিপুৱা চাহকাপ এতিয়া কি হৈ গ'ল, চচটো গোটেই জ্বলিয়ে গ'ল। এতিয়া মায়ে গম পালেতো দিব শিক্ষা, এতিয়া হ'ব আৰু আজিলৈকে। এতিয়া ফ্লিপকাৰ্টৰ অৰ্ডাৰটো আহি পাইছে, সেইটো মই লৈ আহোঁ আৰু আপোনালোকক দেখুৱাম যে মই কি অৰ্ডাৰ দিছিলোঁ। হাই গাইজ, বহুত সময়ৰ পিছত আহি গ'ল মোৰ এই অৰ্ডাৰটো, ইমান ডাঙৰ অৰ্ডাৰ। মানে মই কিবা বেলেগ অৰ্ডাৰ দিছিলোঁ আৰু আহি গ'ল কিবা বেলেগে অৰ্ডাৰ। হাই গাইজ, মই এটা সৰু বস্তু এটা ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। মই ভবা নাছিলোঁ যে ফ্লিপকাৰ্টে ইমান ডাঙৰ বাকচ এটাত ভৰাই মোক দিব অৰ্ডাৰটো। এতিয়া আপোনালোককো মই দেখুৱাম যে এই বাকচটোৰ ভিতৰত কি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই বাকচটো খুলিলোঁ, আৰু ইয়াৰ ভিতৰত কি আছে মই আজি আপোনালোকক দেখুৱাম। আৰু ইয়াৰ ভিতৰত আছে মোৰ এইটো মানে ট্ৰাইপড, মানে নতুন ভিডিঅ' আৰু আপোনালোকে দেখা পাই থাকিব, সেইবাবে মই দি দিলোঁ এডাল ট্ৰাইপড অৰ্ডাৰ। আৰু মই দেখুৱাই আছোঁ যে ট্ৰাইপডডাল কেনেকুৱা দেখিবলৈ। এতিয়া মই প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ যে ট্ৰাইপডডাল দেখিবলৈ কেনেকুৱা। আৰু এইডালেই হ'ল সেই ট্ৰাইপডডাল, অলপ মই বহল কৰি আপোনালোকক দেখুৱাই আছোঁ। এইডাল হয় ট্ৰাইপড। আপোনালোকে যদি ভিডিঅ'টো শেষলৈ চাইছে, তেতিয়াহ'লে মোৰ ফালৰ পৰাই বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে চাই আছে যদি আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব, লাইকো কৰি দিব, আৰু এটা কমেণ্ট কৰি দিব, যাতে মই এইটো চাই কিনে মটিভেট পাম আৰু নতুন ভিডিঅ' বনাই থাকিব পাৰিম।